গুড মৰ্নিং সকলোৰে খবৰ খাতি নিশ্চয় ভালে চাগে গতিকে আজি বৰষুণ অকল বৰষুণ পৰি আছে বাহিৰত অকল বৰষুণ পৰি আছে সেইকাৰণে বাহিৰত ভিডিঅ' বনাব যাব পৰা নাই সেইকাৰণে জাষ্ট শুই উঠিছোঁ এতিয়া আপোনাৰ টাইম হৈছে 12:03 হৈছে জাষ্ট শুই উঠিছোঁ ক'তো ভিডিঅ' বনাবলগীয়া যাবলগীয়া মানে ক'তো যাতায়াতৰ ব্যৱস্থা নাই আৰু বাহিৰত গোটেই বৰষুণ গিৰি আছে সেইকাৰণে যাব পৰা নাই গতিকে আজি ৰুমৰ পৰাই আৰম্ভ কৰোঁ মোৰ ভিডিঅ'টো আজিৰ ভিডিঅ'টো ব্লগ নহয় এতিয়া আপোনালোকক বাহিৰৰ পৰিস্থিতি আজি বৰষুণ পৰি আছে বাহিৰৰ পৰিস্থিতিটো কেনেকুৱা হৈছে সেইটো দেখুৱাব লৈ যাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই যাব চপ্পলযোৰ ক'ত এতিয়া আমি বাহিৰৰ পৰিস্থিতি চাম বাহিৰত কুঁৱলী পৰি একদম বগা হৈ আছে একদম বগা চাওক একোৱে দেখি নাপায় পানী বৰষুণ পৰিছিলে অথনি পানী জমা হৈ ড্ৰেইনত পুৰা পানী গৈ আছে দাম লাগি গৈ আছে পুৰা চিপচিপীয়া বৰষুণ দি আছে চুলি পকা বৰষুণ বুলি কয় নেকি আমি গাঁৱলীয়া ভাষাত চুলি পকা বৰষুণ বুলি কওঁ চিপচিপীয়া বৰষুণটো বহুত দিনৰ মূৰত বৰষুণ পৰিছে আজি কিবা বহুত ভাল লাগি আছে মানে মুকলি লাগিছে ঠাণ্ডাটো বহুত হৈছে বৰষুণ এই দুদিন যে ঠাণ্ডা হৈছিলে তেতিয়াতকৈ মানে আজি বেছি ঠাণ্ডাটো অনুভৱ হৈছে কাৰণ বৰষুণ দিছে ৰাতভৰ বৰষুণ দিছে তাৰপিছত বৰষুণ দি এতিয়া এইবোৰ কুঁৱলী ডাৱৰ কয় না কুঁৱলী ডাৱৰ নকয় চৰি কুঁৱলীবিলাক একদম বগা হৈ আছে একো দেখাই নাযায় দেখি নাপায় এইবোৰ এই তাৰলৈকে যাওঁ আহকচোন চাব যাওঁ কেনেকুৱা পৰিস্থিতি হৈ আছে ইফালে চাওক বন্ধু বান্ধৱীসকলে একো দেখাই নাযায় এই ওচৰৰ গছ গছনি অকল দেখিবা এই দূৰৰ পাহাৰখিনি দেখি নাপায় তাত পাহাৰে আছে নে কি আছে অকল খোলা এন্ধাৰ অকল বগা এন্ধাৰটো নহয় চৰি বগা একো দেখি নাপায় বহুত মানে একদম কুঁৱলী ইমান ঠাণ্ডা লাগিছে মই এতিয়া কৈছোঁ নহয় আপোনালোকক মই অথনি অলপ আগত শুই উঠিছোঁ ঠাণ্ডা এনেকুৱা ঠাণ্ডা হৈছে কি মানে শুই উঠিব মন যোৱা নাই অকল বিচনাতে শুই থাকিব মন হৈছে কিন্তু মানে বেছি শুই থাকিলে কাহিনীটো কি হয় গাটো মোৰ একদম অৱস্থা নোহোৱা হৈ যায় বেছি দেৰি শুই থাকিলে মানে গা চা বিষাই যায় কিবা মাথা বিষাই থাকে ভাল নালাগে কিবা এলেহুৱা লাগি থাকে সেইকাৰণে মই যিমান পাৰোঁ সোনকালে উঠিব চেষ্টা কৰোঁ সদায় কিন্তু আজি দেৰি হ'ল তাৰ কাৰণে চৰি নিজকে কৈছোঁ আৰু চৰি এতিয়া আৰু বৰষুণ গিৰি আছেতো বাহিৰতো যাব নোৱাৰি সেইকাৰণে ভাবিছোঁ ভিতৰতে গৈ অকণমান ভিতৰৰ মোৰ দাদাহঁতে কি কৰি আছে দেখুৱাম সিহঁতে কি কৰিব গৈ আছে দেখুৱাম এই আমাৰ দাদাই কিবা খানা বনাই আছে ভাত দুপৰীয়াৰ সাজ বনাই আছে মই এতিয়া কৈ উঠিছোঁ চব্জি কি বনাইছে বন্ধাকবি ইয়াত কি বনাইছে গৰম পানী নে দালি এই বন্ধাকবি দালি বোলে কুকাৰতে দালি বনাইছে তাৰপিছত ভাতটো বনোৱা নাই ভাত বনাব অলপ পিছত আমাৰ কিচেনটো এনেকুৱাই আৰু কিচেন ৰুমটো আৰু আমাৰ ষ্টৰ শাক পাচলি থকা কিবা কিবি শাকো বেছি নাই আৰু শাক মানে এইটো ৰঙালাও এটা আছে কবি দুটা আছে আৰু জাতিলাও এটামান আছে বাইগন আছে আপোনাৰ আছে 1 কেজিমান চাগে ইয়াতে আছে মছলা মছলিবিলাক পিঁয়াজো কম আছে আনিব হৈছে ইয়াত আছে ৰচুন এইটো চাউলৰ বেগ আলু বেগ নিমখ তাৰপিছত গাখীৰ মানে আমুল কুল গাখীৰ স্ৰাফ স্প্লেণ্ডাৰ হেল্ল' বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানে বহুত ঠাণ্ডা বাহিৰত থাকিব নোৱাৰি এতিয়া আকৌ বিচনাতে শুই অলপ ভিডিঅ'টো এডিটিং কৰি আপোনালোকৰ মাজত প্ৰেৰণ কৰি দিম বাকী আৰু শুই থাকিম আৰু কাম বন নাই আৰু গধূলিলৈকে মই ৰখি থাকিব নোৱাৰোঁ ভিডিঅ' বনাই থাকিব নোৱাৰোঁ বহুত ঠাণ্ডা হৈছে হ'ব দিয়ক বাই